মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই তৃতীয় শ্ৰেণীৰ গণিতৰ ২ নম্বৰ পাঠত থকা সংখ্যাৰ বিস্তৃত ৰূপ চাই কিদৰে সংখ্যা লিখিব লাগে বুজাবলৈ লৈছোঁ। আহাচোন আমি চাওঁ ক নম্বৰ কি দিয়া আছে। চোৱা, ক নম্বৰত তোমাক দিয়া আছে ৩০০ যোগ ২০ যোগ ১। আটাইকেইটা সংখ্যা তোমাক কি কৰিব কৈছে? যোগ কৰিব কৈছে। ৩০০ আৰু ২০ যোগ কৰিলে আমি কিমান পাম? ৩২০ আৰু ১ যোগ কৰিলে আমাৰ কিমান হ'ব? ৩২১। ৩২১ আমি কেনেকৈ লিখিম? ৩২১ আমি এনেদৰে লিখিম। চোৱা, ৩২১। খ নম্বৰ তুমি চোৱা ২০০ যোগ ৪০ যোগ ৫। ২০০ আৰু ৪০ যোগ কৰিলে আমি কিমান পাম? ২৪০ আৰু ৫ যোগ কৰিলে কিমান হ'ব? ২৪৫। ২৪৫ আমি কেনেদৰে লিখিম? ২৪৫ আমি এনেকৈ লিখিম। গ নম্বৰ চোৱা, তোমাক দিয়া আছে ২০০ যোগ ৪০ যোগ ০। ২০০ আৰু ৪০ তুমি যোগ কৰা, প্ৰথমে ২৪০ পাবা। ২৪০ৰ লগত তুমি ০ যোগ কৰা, তোমাৰ কিমান হ'ব? ২৪০ হ'ব। ২৪০ আমি কেনেকৈ লিখিম? ২৪০ এনেকৈ লিখিম। ঘ নম্বৰ তুমি চোৱা ২০০ যোগ ৫০ যোগ ৭। ২০০ যোগ ৫০ যোগ ৭। ২০০ আৰু ৫০ যোগ কৰিলে আমি ২৫০ পাম আৰু ৭ যোগ কৰি দিয়া ২৫৭ হ'ব। আমি কেনেকৈ লিখিম? ২৫৭। ৫ 10 7 57, হয়নে? ঙ নম্বৰটো তুমি চোৱা, তোমাক দিয়া আছে ২০০ যোগ ৬০ যোগ ২। ২০০ আৰু ৬০ যোগ কৰিলে ২৬০ হ'ব আৰু তুমি ২ যোগ কৰি দিয়া ২৬২ হ'ব। কিমান হ'ব? ২৬২ এনেকৈ লিখিব লাগিব। প্ৰথম ৬ নম্বৰটো চোৱা, তুমি ২০০ যোগ ৮০ যোগ ৪। ২০০ আৰু ৮০ প্ৰথমে যোগ কৰা ২৮০ হ'ব। ২৮০ লগত ৪ যোগ কৰিলে কিমান হ'ব? ২৮৪ হ'ব। এনেকৈ লিখিব লাগিব। দ্বিতীয় ৬ নম্বৰ তুমি চোৱা ২০০ যোগ ৩০ যোগ ৩। ২০০ আৰু ৩০ যোগ কৰিলে তুমি ২৩০ পাবা আৰু ৩ যোগ কৰি দিয়া ২৩৩ হ'ব। ২৩৩ হ'ব। বগীয়া জ নম্বৰটো তুমি চোৱা ৩০০ যোগ ৩০ যোগ ৯। ৩০০ আৰু ৩০ যোগ কৰা ৩৩০ আৰু ৯ যোগ কৰিলে তুমি কিমান পাবা? ৩৩৯। ৩৩৯ আমি এনেকৈ লিখিব লাগিব। ঝ নম্বৰটো তুমি চোৱা ৩০০ যোগ ৬০ যোগ ৫। ৩০০ আৰু ৬০ যোগ কৰিলে তুমি ৩৬০ পাবা। ৫ যোগ কৰি দিয়া ৩৬৫। কিমান পাবা? ৩৬ × ৫ = ৬৫ এনেকৈ লিখিব লাগিব। আৰু নিয় নম্বৰটো তুমি চোৱা ৩০০ যোগ ৭০ যোগ ৮। ৩০০ আৰু ৭০ যোগ কৰা ৩৭০, ৮ আৰু লগত ৮ যোগ দি দিয়া ৩৭৮ হ'ব। ধন্যবাদ।